हेलो फ्रेंड्स, स्वागतम जनाइছো আপোনাক সকলোকে আমাৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, এনেকুৱা কোনখন দেশ আছে য'ত আজিলৈকে কোনেও শাসনভাৰ চলাব পৰা নাই? আনসাৰ বি, নেপাল। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ সকলোতকৈ ওখ মিনাৰ কোনটো? আনসার ডি, কুতুব মিনার। কুৱেশ্যন নম্বৰ 3, কয়লা উৎপাদন ক্ষেত্ৰত ভাৰতৰ স্থান কি? আনসার সি, তৃতীয়। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ সকলোতকৈ দীঘল নদী কোনটো? আনসার ডি, গংগা। কুৱেশ্যন নম্বৰ 5, সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? আনসার এ, 7টা। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।